কাৰ্বি আংলঙত আমাৰ অসম সন্তান নীলোৎপল দাস আৰু অভিজিত নাথক যি নৃশংসভাৱে হত্যা কৰা হ'ল তাৰ প্ৰতিবাদ জনাই ইণ্ডিয়ান প্ৰাইম নিউজৰ কৰ্মকৰ্তাসকলে বিদেহী আত্মাৰ সদগতিৰ বাবে এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰে। এতিয়া আমি পুনে পুনে যাব ওলাইছো ইণ্ডিয়ান প্ৰাইম নিউজৰ নৰ্থ ইষ্ট হেড ডক্টৰ কুকিল বৰাৰ ওচৰলৈ। সৰ্বপ্ৰথমে ইণ্ডিয়ান প্ৰাইম নিউজৰ তৰফৰ পৰা আমি বহুত দুখ আৰু আক্ষেপেৰে আজি এই আমাৰ যি অসমীয়া সৰু ল'ৰা দুটাৰ যিটো তেওঁলোক এজন শিল্পী আছিলে একোজন তেওঁলোকৰ মৃত্যুত গভীৰ দুখ প্ৰকাশ কৰিছোঁ আৰু তেওঁলোকৰ বিদেহী আত্মাৰ সদগতি কামনা কৰিছোঁ ঈশ্বৰৰ ওচৰত। আচলতে তেওঁলোক শিল্পী সুবাদতে তেওঁলোক কাৰ্বি আংলঙলৈ গৈছিল। আমি মিডিয়া যোগে আমি গোটেই বাতৰি কাকতৰ বিষয়ে আমি সকলোখিনি অসমৰ ৰাইজে পৃথিৱীৰ ৰাইজে আমি গম পাইছোঁৱেই। এই এটা উপাধাৰা যিটো এটা মানৱ সমাজত যেনেদৰে ডাইনী হত্যা উপাধাৰা এইবিলাক প্ৰবৃত্তি মানৱ সমাজত আজি নহয় যুগ যুগান্তৰ আদিম যুগৰ পৰাই এটা চলি আহিছে। যান্ত্ৰিকতাৰ যুগতো যদি মানুহে আজি বৰ্বৰ আদিম যুগৰ দৰে পাশৱিক অত্যাচাৰে যিটো তালিবানী কায়দাৰে আমাৰ এই অসমীয়া ল'ৰা দুজনক হত্যা কৰিলে, সৰ্বপ্ৰথমে মই প্ৰশাসনক ধিক্কাৰ দিছোঁ আৰু আজিৰ ডেটত অসমত তথা সৰ্বভাৰততে বিজেপিৰ যিটো গভৰ্ণমেণ্ট চলি আছে বিজেপি গভৰ্ণমেণ্টলৈও মই এটা সন্দেহৰ আঙুলি কৰিছোঁ। এটা যদি প্ৰশাসনৰ যদি সুৰুঙা নাথাকিলে হয় এনে আমাৰ দুজন প্ৰতিভাৱান শিল্পীক আমি নেহেৰুৱালোহেঁতেন। আৰু এই চেগতে মই সেই জিলাৰ এজন উচ্চপদস্থ বিষয়া উপায়ুক্ত মহোদয়কো মই খুব দুখ আৰু আক্ষেপেৰে তেওঁক ধিক্কাৰ দিছোঁ। এজন প্ৰশাসনিক বিষয়া হৈও তেওঁ যি বক্তব্য মিডিয়াৰ যুগত তেওঁ প্ৰকাশ কৰিছে তাত মই এটা সন্দেহৰ আঙুলি কৰিছোঁ। আৰু এই চেগতে ইণ্ডিয়ান প্ৰাইম নিউজৰ তৰফৰ পৰা আমি চৰকাৰৰ ওচৰত অনতিপলমে এটা দাবী জনাইছোঁ যে এই যিটো ঘটনাত যিমান জড়িত আছে দোষীসকলক সোনকালে কৰায়ত্ব কৰি অলপতে আমি গম পাইছোঁ বহুত দোষী তেওঁলোকে ধৰিছে, কিন্তু আমি কৈছোঁ যে তেওঁলোকক কৰায়ত্ব কৰি খুব সোনকালে এটা কোৰ্ট বহুৱাই যাতে তেওঁলোকক অনতিপলমে দোষী সাব্যস্ত কৰি তেওঁলোক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰে তাৰে আশা কৰিছোঁ। আৰু পুনৰবাৰ এই ল'ৰা দুজনৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰি মই ইণ্ডিয়ান প্ৰাইম নিউজৰ তৰফৰ পৰা গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন। আৰু এটা কথা, আপুনি এই প্ৰশাসনৰ লগত তেওঁলোকৰ প্ৰশাসনৰ এজন কনষ্টেবল প্ৰশাসনৰ বিষয়া এজন তাত উপস্থিত আছিল সেই সময়ত যেতিয়া এই হত্যাটো হৈ আছে, তো সেইটো সন্দৰ্ভত আপুনি কি ক'ব বিচাৰিছে? মানে এইটো খুব এটা ডাঙৰ কথা। মিডিয়া যোগে আমি ছ'চিয়েল মিডিয়া যোগে আমি দেখিছোঁ এজন খাকী পোছাকধাৰীয়ে এটা মোবাইলত ভিডিঅ' ৰেকৰ্ডিং কৰি আছে। মই এই চেগতে সেই যিজন ব্যক্তি যিজন পুলিচ কৰ্মী তেওঁক আমি অনতিপলমে চৰকাৰৰ পৰা বৰ্খাস্ত কৰিবলৈ আমি দাবী জনাইছোঁ। আৰু এনেকুৱা এজন যদি সমাজৰ অত্যন্ত প্ৰহৰী হিচাপে থাকিও যদি সমাজত এজন এনেকুৱা উঠি অহা প্ৰজন্মক ধ্বংস কৰাৰ স্বচক্ষে দেখিও তেওঁলোকে কোনো প্ৰতিবাদ নজনাই তেওঁলোকে প্ৰশাসনিকভাৱে তেওঁলোকৰ স্বাধীনতা নিদি তেওঁলোকৰ জীৱন ইমান দুখেৰে ইমান তালিবানী কায়দাৰে ৰাইজে হত্যা কৰিলে তাৰ স্বচক্ষে চাই থাকি নিমাত হৈ তেওঁ যি এটা মিডিয়াৰ যোগে আমি সম্প্ৰচাৰ দেখিছোঁ ছবিখন তেওঁকো চৰকাৰক অনুৰোধ জনাইছোঁ যাতে তেওঁক অতি তৎকালীনভাৱে তেওঁক চাকৰিৰ পৰা বৰ্খাস্ত কৰিব লাগে। ধন্যবাদ। আচলতে আজিৰ দিনটোত আজিৰ এই সময়ত এখন ইমান ভদ্ৰ সমাজত এটা এনেকুৱা যুগত এনেকুৱা এটা ঘটনাৰ বাতৰি শুনিবলৈ পাম বুলি একেবাৰে ভবা নাছিল। কিন্তু তথাপিতো আজিৰ দিনত আজিৰ সভ্যতাত এই এনে পিশাচ আমাৰ মাজত যে আছে এইসকলক নিধান কৰা চিনাক্ত কৰাৰ দায়িত্ব নিশ্চয় চৰকাৰী পক্ষৰ হ'ব। আৰু আমি সেই কথাটোত বেছিকৈ জোৰ দিব বিচাৰিছোঁ এইবাবে যেন এইটোৱেই প্ৰথম আৰু এইটোৱে শেষ ঘটনা হওক আমাৰ মাজত। আৰু প্ৰশাসনে কোনো কাৰণতেই জানে যাতে এই বিষয়টোত কোনো ধৰণৰ যাতে ঢিলামি নকৰি একদম চূড়ান্ত কঠোৰভাৱে এই দোষীখিনিক শাস্তি প্ৰদান কৰক আৰু সেইখিনিয়ে উদাহৰণ হওক ভৱিষ্যতে এনেধৰণৰ কাম যাতে
মানৱ সমাজত আজিৰ সভ্য সমাজত যাতে দ্বিতীয়টো নহয়। যোৱাকালি যিটো ঘটনা ঘটিলে তাৰ সম্পৰ্কে আপোনাৰ পৰা এইটো সঁচাকৈ অতি দুখজনক ঘটনা। বৈজ্ঞানিক ভিত্তিক যিখন সমাজ আছে উন্নত সমাজখনৰ এনে ব্যৱস্থা অতিশয় ঘৃণনীয়। বিশেষকৈ কাৰ্বি পাহাৰৰ কাৰ্বি সভ্যতাও বহুত পুৰণা সভ্যতা। কাৰ্বি পাহাৰত ই এটা কলংকিত হ'ল এই সভ্যতা। আৰু বিশেষকৈ নৃশংস বৰ্বৰতাৰ সকলো সীমা চেৰাই দকমকাত সোপা ধৰাৰ সন্দেহ বুলি এতিয়াও সেই মানুহৰ প্ৰজন্মৰ মাজত যদি সোপা ধৰাৰ সন্দেহ থাকে, সোপা ধৰা উন্মত ঘাতকৰ আক্ৰমণত গুৱাহাটীৰ 2 যুৱক মানি গুচি হত্যা কৰা হ'ল। সঁচাকৈ এই পাণজুৰি গাঁৱত যি চকলেট কিনাই তেওঁলোকৰ কাল হ'ল বুলি এতিয়া বাতৰি কাকতৰ বেলেগ প্ৰচাৰ মাধ্যম বা ইলেক্ট্ৰনিক মাধ্যমত ওলাইছে। তেওঁলোকৰ মই শ্ৰদ্ধা জনাইছোঁ। বিশেষকৈ নীলোৎপল দাস আৰু অভিজিৎ নাথৰ যি আধৰুৱা জীৱন, সেই জীৱনৰ যি পৰিকল্পনা আছিল সেই পৰিকল্পনা আধৰুৱা হৈ ৰ'ল। গতিকে চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু এনেধৰণৰ সোপা ধৰা বা উন্মাদ বা ভূতে ধৰা এনেকুৱা সভ্যতাৰ এই অন্তিম শিখৰত আমি বগাই থকাৰ পিছতো যদি এনেকুৱা ধাৰণা আমাৰ সমাজত বৰ্তি থাকে, মানৱ সমাজৰ অতি সহিষ্ণু এটা পৰিৱেশ দেখা পোৱা যাব। আৰু চৰকাৰে আৰু বিশেষকৈ আৰক্ষী প্ৰশাসনে আৰু জিলা প্ৰশাসনেও কঠোৰ পদক্ষেপ ল'ব লাগে। অতি শীঘ্ৰে কৰায়ত্ব কৰি দোষী শাস্তি হ'ব লাগে। যি নিৰ্মম হত্যা কৰা হ'ল তাক লৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। লগতে এই ইণ্ডিয়ান প্ৰাইম নিউজৰ জৰিয়তে তেওঁলোকলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। মই এইটোকে ক'ব বিচাৰিছোঁ যে আজি কাৰ্বি আংলঙত যিখিনি আজি নিৰ্মম হত্যাকাণ্ড হ'ল এইটো সঁচাকৈ বহুত লজ্জাজনক হয়। আৰু এনে ঘটনা ভৱিষ্যতে আৰু যাতে নঘটক সেইটোৱে কামনা কৰিছোঁ। আৰু লগতে তেওঁলোকৰ শোকসন্তপ্ত পৰিয়ালটোলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। তেজপুৰৰ পৰা প্ৰশান্ত দাসৰ ৰিপৰ্ট, ইণ্ডিয়ান প্ৰাইম নিউজ অসম।